আইতা, আপুনি এইটো কি বনাই আছে? এইটো মই মোৰ পোনাকণলে বনাইছোঁ। সি ছুটীত আহিলে পিন্ধিবলৈ দিম। মোৰ গাটো দেখোন বৰ বেয়া হৈ আহিছে। মানুহজনী কেতিয়া নাইকিয়া হৈ যাওঁ ঠিক নাই। চকু দুটা মুদাৰ আগত তাৰ মুখখন এবাৰ চাবলৈ পালেই হ'ল আৰু। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি। স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। পাৰিবানে তুমি সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব? মই নোহোৱাৰ বাতৰি শুনি মই নথকাৰ কাহিনী জানি। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি। স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। কি হ'ল পোনা, তোৰনো এই বুঢ়া মাজনীলে অকণো মনত নপৰেনে? তই কেতিয়া আহিবি অ? মোৰ গাটোও দেখোন ভাল নহয়। তই সোনকালে আহ। মই যাম মা। তই দেখোন জানই আমাৰ ডক্তৰবোৰৰ ডিউটি কেনেকুৱা। তাতে আকৌ কৰোণাৰ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িহে গৈছে। কিমানৰ যে মৃত্যু হৈছে অ'। তই কিন্তু ভালকৈ থাকিবি দেই মা, আৰু দৰৱ পাতিবোৰ সময়মতে খাই থাকিবি। মই যাম দে, ছুটি পালে যাম। সময় বাগৰি ফাগুনৰ কুঁৱলী শৰীৰত সিপালে আমাৰ পুৰণি সাধুবোৰ সৰি। পাবানে নিজকে সপোন আদৰা তমসা জোনাকৰ এঙাৰ পাবা। সমীৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি। আপোনালোকে চাই আছে প্ৰাইম টাইম নিউজ লাইভ। কৰোণা বিভীষিকাৰ মাজতে আমালৈ আহি পৰিছে এটা অত্যন্ত বেয়া খবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসক ডক্টৰ ৰঞ্জিত শৰ্মাৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু জানিবলৈ পোৱা মতে তেখেত কিছুদিনৰ পৰা কৰোণা ৰোগত আক্ৰান্ত হৈ আছিল। তুমি এইবোৰ কি দিন দেখাইছা ভগৱান? এই বুঢ়া বয়সত ডেকা পোৰ চিতাৰ জুই কেনেকৈ চাই থাকিম? তাৰ সলনি তুমি মোক মাৰি নিনিলা কিয়? এনেদৰেই কৰোণাই গ্ৰাস কৰি দিছে বহু চিকিৎসকৰ লগতে সাধাৰণ জনজীৱন। ভগৱানলৈ এটাই প্ৰাৰ্থনা, সেই আগৰ সুখৰ দিনবোৰ যাতে আকৌ ঘূৰি আহক।